মৰ্নিং ওয়েলকাম বেক টু মাই ইউটিউব চেনেল মোৰ চেনেলৰ অন্য ভিডিঅ'লৈ মই ৰূপেখাই আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। কি খবৰ? আগত আপোনাৰ সকলো ভালে আছে আৰু মোৰো ভাল। আৰু আজি আমি যাব ওলাইছোঁ কামপুৰ। হঠাতে কিয় কামপুৰ যাবলগীয়া হ'ল আৰু কোন কোন যাম সকলোবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, কিয় যাম। তো ভিডিঅ'টো অকণ স্ক্ৰীন নাথাকে ফেমিলি ৰ'লোঁ আৰু এতিয়া কামপুৰ যাওঁ। সিজনী জেঠাই যাওঁ, গৈ মেলি কি কৰিম সকলোবোৰ দেখুৱাই থাকিব। কামপুৰ যোৱা এটাই কাৰণ যি বাইক আহিছে আমাৰ ঘৰলৈ বহুত দিনৰ মূৰত আহিছে আৰু পোৱালিজনীৰ কাৰণে একদম চালোঁ মই আৰু সেই তাকে গিফ্ট এয়াই আনিছোঁ তাইৰ কাৰণে আৰু বেগো আনিছে আৰু মই কি এনেকুৱা আনিছোঁ আপোনালোকক দেখুৱাব আপোনালোকক। আৰু ময়ো এটা আনিছোঁ, একেই হয় ভাল লাগে সেইকাৰণে লৈ ল'লোঁ। এইটো দেখিছে, এইটো ধুনীয়া কটনৰ টপ হয়, হাত সূতা, যিটো গৰম আহিছে সেইটো কাৰণে লৈ ল'লোঁ। আৰু এইটো কৈছিলে 350 আৰু মই আনিছোঁ 250কে আৰু এনেকুৱা দুটা আনিছোঁ। এইটো কাটিং কৰিছিলে তাইৰ কাৰণে এটা আনিছোঁ আৰু এইটো মই ল'লোঁ। হিচাপত পিন্ধি আপোনালোকক নিশ্চয় দেখুৱাম কেনেকুৱা লাগিছে। এইখিনিতে মই আপোনালোকক বস্তু এটা দেখুৱাওঁ। যিহেতু আমাৰ বহুত দিনৰ পৰা কামপুৰৰ নতুন দলংখনৰ কাম চলি আছিল আৰু কালি বহুত ডাঙৰ বতাহ ধুমুহা হোৱাত দলংখন ভাঙি গ'ল আৰু তাৰ ফলত যিবিলাক লেবাৰে কাম কৰি আছিল সিহঁতবোৰো বহুত বেছিকৈ ক্ষতি হৈছে আৰু কিছুমান মৰিছে বুলিও শুনিছোঁ। যিহেতু পানীত পৰিছে ন, বেলেগ কোনেওতো গম নাপায় ন কাৰ কিমান কি হৈছে, সেইটো কাৰণে মানে এতিয়া হয়তো ওলাব কাৰ কি হৈছে। তো মই ভিডিঅ'টো ভাবিলোঁ কৰি থওঁ।